নমস্কাৰ। আজি কোনো ধৰণৰ এষ্ট্ৰলজিকেল ৰেমেডি নহয়, কিজানি মোৰ এই ভিডিঅ'টো কাৰোবাৰ কামত আহিব, বিশেষকৈ বিবাহিত দম্পতীসকলৰ। মোৰ খুব মৰমৰ বৌ এজনী আছে। কেইদিনমান আগতে তেওঁৰ ঘৰত গৈছোঁ। তেওঁৰ ঘৰত মানে সাংঘাতিক ধৰণৰ উৰ্জা এটা আছে। তেওঁলোকৰ হাজবেণ্ড ৱাইফৰ যিটো মৰম স্নেহ আৰু যিটো মিল, সেই মিলটোৰ কাৰণে সেইখন ঘৰলৈ বাৰে বাৰে মানে আকৰ্ষিত হওঁ। তেওঁলোকৰ মাজৰ কথা বতৰাই হওক, তেওঁলোকৰ ইজনে সিজনক যিটো ৰেচপেক্ট দিয়ে, সেই ৰেচপেক্ট আৰু সেই মিলটো মানে সাংঘাতিক ধৰণৰ গুড ভাইবছ এটা দিয়ে যিসকল তেওঁলোকৰ ঘৰত যায়। মোৰতো সাংঘাতিক প্ৰিয়। আৰু বৌক সুধিছিলোঁ, ইমান বছৰৰ পিছতো কেনেকৈনো ইমান মৰম স্নেহ আছে বা কেনেকৈনো বৰ্তাই ৰাখিছে। বৌয়ে মোক এটুকুৰা বহুত পুৰণি, একেবাৰে উৱলি যোৱা কাগজ এটুকুৰা দেখালে। আৰু তাত লিখা আছিলে বহু বছৰ আগৰ কথা, যে ইংলিছত লিখা আছিলে 10টা টিপছ বিবাহিত জীৱন সুখৰ কৰি ৰখাৰ। আৰু বৌয়ে সেইখন মোক অসমীয়ালৈ ট্ৰান্সলেট কৰি কৰি পঢ়াই শুনালে। আৰু এটা কথা ক'লে যে কৰবী, এইখন মই বিয়াৰ আগতেই দেখিছিলোঁ। তেওঁলোকৰ বিয়াৰ বহু বছৰ হৈ গ'ল। বিয়াৰ আগতেই ক'ৰবাত পাইছিলোঁ আৰু মই বিয়াত লগত এই কাগজখন লৈ আহিছিলোঁ। আৰু বিয়াৰ দিনাই মই নিজেও পঢ়িছিলোঁ, মোৰ হাজবেণ্ডকো কৈছিলোঁ যে আমি এইকেইটা ৰুল ফ'ল' কৰিম যাতে আমাৰ বিবাহিত জীৱনত কোনো ধৰণৰ অসুবিধা নাহে। আজি মই আপোনালোকক মোৰ সেই প্ৰিয় বৌগৰাকীৰ সেই প্ৰিয় লাইনকেইটাই হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপটো কেনেদৰে ঠিক কৰি ৰাখিব, সেই প্ৰিয় লাইনকেইটা কৈ দিব বিচাৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ মাজত বেয়া নাথাকিলেও হয়তো কাৰোবাৰ মাজত ধৰক তেনেকুৱা ভুল বুজাবুজি বা মৰম চেনেহৰ বা ৰেচপেক্টৰ অকণমান ক'ৰবাত কমি যোৱা যেন যদি হয়, তেতিয়াহ'লে এই ৰুলকেইটা ফ'ল' কৰিলে পুনৰাই আহিব বুলি মই বিশ্বাস কৰিছোঁ, বা মই দেখিছোঁ বা বৌহঁতক দেখিছোঁ কাৰণেই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথম কথা যে হাজবেণ্ড ৱাইফৰ মাজতো আৰ্গুমেণ্ট হ'বই, সেইটো স্বাভাৱিক, কাৰণ দুটা বেলেগ বেলেগ পৰিয়ালৰ পৰা দুটা বেলেগ বেলেগ মত লৈ পেলাই এখন সংসাৰ আৰম্ভ কৰা হয়। গতিকে যেতিয়াই আৰ্গুমেণ্ট হয়, সদায় চাবচোন ট্ৰাই কৰি যে পাৰ্টনাৰক জিকিব দিয়ক। নিজৰ পাৰ্টনাৰজনক, পুৰুষজনে নাৰীগৰাকীক জিকিব দিব পাৰে আৰু নাৰীগৰাকীয়ে নিজৰ হাজবেণ্ডক জিকিবলৈ সুবিধা কৰি দিব পাৰে, যে আৰ্গুমেণ্টত তেওঁৱে জিকক। দ্বিতীয়তে, যদি ভুল দেখিছে, যে ভুলটো স্বাভাৱিক, কাৰোবাৰ এজনৰতো ভুল হ'বই বা কাৰোবাৰ চকুত পৰিব ইজনে সিজনৰ, ভুল দেখিছে যদি ভুল দেখুৱাই দিয়াটো যদি আৱশ্যক বুলি ভাবে, কিন্তু সেই খং উঠি থকা মুহূৰ্ততে ভুলটো দেখুৱাই নিদিব। আৰু ভুলটো দেখুৱাই দিয়াৰো কিছুমান ধৰক মৰমৰে হওক, মধুৰ ভাষাৰে হওক, একেবাৰে লাহে লাহে ভুলটো যদি দেখুৱাই দিয়ে অলপমান খং কমাৰ পিছত, তেতিয়া হয়তো সেই লগে লগে যিখিনি ভুল ক'ব পিছত তেওঁ একচেপ্ট কৰিব পাৰিব। আৰু পুৰণি ভুলৰ কথা কেতিয়াও পুনৰাবৃত্তি কৰিব নালাগে। আৰু আগতে হৈ যোৱা ঘটনাবোৰক বাৰে বাৰে ৰিপিট কৰি থাকিব নালাগে। আৰু বৌয়ে সদায় এটা কথা কয় যে কাজিয়া লৈ শুব নালাগে। তাৰ মানে যে কাজিয়াখন শেষ নকৰালৈ বা যিটো টপিকত কাজিয়া হৈছিল সেই তাৰ মীমাংসা নোহোৱালৈ শুই যাব নালাগে। মানে কাজিয়াখন নেক্সট ডে'লৈ নিব নালাগে। সেইখিনি সময়তে কথা পাতি সেইখিনি সময়তে যদি শেষ কৰি দিব পাৰে, তেতিয়াহ'লে খুবেই বেছি ভাল হয়। বিশেষকৈ ইজনে সিজনক নেগলেক্ট কৰিব নালাগে। নিজৰ ভিতৰত বেলেগ কথা, কিন্তু আনৰ আগত এটলিষ্ট ইজনে সিজনক নেগলেক্ট কৰাটো খুব বেছি শুভ বিবাহৰ কাৰণে, শুভ পাৰিবাৰিক সম্পৰ্ক এটাৰ কাৰণে ভাল নহয়। আৰু সপ্তাহত ইজনে সিজনক এবাৰ হ'লেও এপ্ৰিচিয়েট কৰক। ছাপ'জ ৱাইফে খানা ভাল বনাইছে বা হাজবেণ্ডে কিবা ভাল কাম এটা কৰি আহিছে বা কষ্ট কৰিছে বা দিনটো কষ্ট কৰি আহিছে, এবাৰ হ'লেও সপ্তাহত, সদায় নোৱাৰিলেও এবাৰ হ'লেও ইজনে সিজনক প্ৰশংসা কৰাৰ অভ্যাসটো খুব বেছি ভাল। এটা সুখী বিবাহিত জীৱনৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় বুলি কোৱা হয়। যদি বিশেষকৈ কি হয়, আমাৰ এটা সম্পৰ্ক চলাই নিয়াৰ সময়ত আমাৰ জীৱন যাত্ৰাত বিভিন্ন ধৰণৰ ভুল হয়। সেয়া ভুল বিভিন্ন ধৰণৰ সময়ত হ'ব পাৰে, বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে। গতিকে সেই ভুলবোৰ পাৰ্টনাৰ্ছে ইজনে সিজনৰ আগত যদি অকপতে স্বীকাৰ কৰিব পাৰে, তেতিয়াহ'লে মনত কোনো ধৰণৰ দ্বিধাবোধো নাথাকে আৰু ফিউচাৰত এটা ট্ৰান্সপাৰেঞ্চি মেইনটেইন হয়, যে বিশ্বাসটো বহুত বেছি থাকে। গতিকে বিশ্বাস ভংগ হোৱাৰো ভয় নাথাকে। কাজিয়া এখন হ'বলৈতো দুজনৰ প্ৰয়োজন হয়েই, সকলোখিনিতে কাজিয়া হয়। গতিকে যেতিয়াই কাজিয়া হয়, ইজনে সিজনৰ ভুল দেখে, তেতিয়া খুব বেছি চিঞৰ বাখৰ নকৰি আৰু আনৰ আগত কাজিয়া নকৰাটো ভাল। সেইকাৰণে কোৱা হয় যে আগৰ পৰাও কয় বেডৰুমতে কাজিয়া ভাল। আৰু আনৰ আগত ইজনে সিজনক গালি নাপাৰি বা যি আছে তেওঁ মনৰ ভিতৰত নাৰাখিলেও ইজনে সিজনৰ মাজত থাৰ্ড পাৰ্চন ইনভলভ হ'ব নিদিয়াকৈ ছল্ভ কৰিলেই বেছি ভাল। আৰু একেবাৰে শেষত দুজনৰ ভিতৰত এজনৰ ধৰক
একে সময়তে খং উঠাটো উচিত নহয়। সেইটোতো আমি কণ্ট্ৰলৰ বাহিৰত, সেইটো আমাৰ কণ্ট্ৰলত নাথাকে। গতিকে যদি পাৰ্টনাৰৰ ইজনৰ খং উঠিছে, তেতিয়াহ'লে আনজনে অলপ সময়ৰ কাৰণে হ'লেও মনে মনে থাকক, বাকীখিনি নিজে নিজে ঠিক হৈ যাব। এয়া মোৰ বৌৰ বুলি নহয়, বহুতে মানি চলে আৰু বৌৰ পৰা পালোঁ। বৌয়ে আমাক দেখুৱালে সেই একদম পুৰণিকলীয়া, একেবাৰে উৱলি যোৱা কাগজ এটুকুৰা, আৰু সেয়া ফ'ল' কৰিয়ে একচুৱেলি অকল বৌয়ে ফ'ল' কৰা নহয়, দাদায়েও ফ'ল' কৰিছে গোটেইখিনি, আৰু তেওঁলোকৰ অৰা বা তেওঁলোকৰ বিবাহিত জীৱন ইমান ভাল, গৈয়ে ভাল লাগে, ক'লোৱেই মই অকণমান আগতে। গতিকে যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু লগতে যদি নিজৰ মাজত এনেকুৱা কিবা কিবি হৈ আছে, তেতিয়াহ'লে এই টেকনিককেইটা কৰিব পাৰে। প্ৰশংসা কৰে ইজনে সিজনক, অলপ টাইম দিয়ক, কাজিয়া লৈ শুই নাযাব, মানে মীমাংসা কৰিহে শুব, তেনেকুৱা ধৰণৰ টিপছবোৰ কৰক। আৰু বাকী এষ্ট্ৰলজিকেল ৰেমেডিটো মোৰ লাভ ষ্টৰ হিলিঙত দিয়াই থাকে। ধন্যবাদ।